বন্ধুসকল আজি আপোনালোকক বনাই দেখাম 3 কেজিৰ ফ্ৰেছ ফ্ৰুট এটা কেক যিটো কেক আপোনালোকে দেখিব পাৰিছে আৰু আজিৰ ভিডিঅ'টোত মই লেয়াৰিং কৰাৰ ভিডিঅ'টোত দিয়া নাই লেয়াৰিংটো কেনেকৈ কৰিব লাগে মই আপোনালোকক কৈ দিছোঁ শুনক লেয়াৰিংটো মই ফ্ৰেছ ফ্ৰুটৰ কেনেকৈ কৰিছোঁ আমাৰ তাত কেনেকৈ কৰোঁ মই সেইটো আপোনালোকক কৈ দিছোঁ লেয়াৰিং কৰিবলৈ নৰ্মেল ভেনিলা স্পঞ্জ লৈছোঁ স্পঞ্জ লৈ পেলাই ধুনীয়াকৈ চুগাৰ চিৰাপ চব কৰিছোঁ তাৰপাছত বিভিন্ন প্ৰকাৰৰ ফ্ৰুট দিব পাৰে মই দিছোঁ আপেল ডালিম আৰু কিৱি আৰু পাইনাপল ফ্ৰুট আৰু চেৰি দিছোঁ দি পেলাই মই লেয়াৰিংটো লগাইছোঁ চেৰি চব মই নৰ্মেল ফ্ৰুটখিনি সৰু সৰুকৈ কাটিছোঁ একদম সৰু সৰুকৈ কাটিছোঁ কাটি পেলাই ওপৰত প্ৰথম ক্ৰীম দিছোঁ তাৰপাছত মই আপেল আৰু বাকী ফ্ৰুটখিনিত ধুনীয়াকৈ মই লেয়াৰিঙত ঢালি তাৰ ওপৰত মই লেয়াৰিংটো বহাই তাৰপাছত আকৌ চুগাৰ চিৰাপ চ'ক কৰিছোঁ তো আপোনালোকেও এনেকৈ ফ্ৰেছ ফ্ৰুট কেকৰ লেয়াৰ লগাব লাগিব ফ্ৰুট আপোনালোকে যেনেকুৱা প্ৰকাৰৰ নিদিয়ে দিব পাৰে খালি একো ক্ৰাছ ব্যৱহাৰ নকৰিব যদি মিক্স ফ্ৰুট দিয়ে তেতিয়াহ'লে মিক্স ফ্ৰুট ক্ৰাছ ব্যৱহাৰ কৰিব আপোনালোকে পাৰিব তো তাৰপাছত দেখিছে মই মোৰ তাতে লেয়াৰ লগোৱাটো মই আপোনালোকক কৈছোঁ আপোনালোকে যেনেকৈ তেনেকৈও আপোনালোকে যেনেকৈ লগাই আপোনালোকৰ যিটো চইচ সেনেকৈ লগাব পাৰিব কোনো প্ৰব্লেম নহয় তাৰপাছত কেকটো মই স্কুৱাৰ শ্বেপতে বনাইছোঁ আপোনালোকে দেখিব পাৰিছে মই কেনেকৈ ফিনিচিং কৰিছোঁ ক্ৰীমটো একদম লাইটলি হুইপ কৰি লৈছোঁ আপোনালোকে ক্ৰীম বনালে বহুতৰে প্ৰব্লেম হয় কি ক্ৰেক হৈ যায় কেকটো 1 ঘণ্টা 2 ঘণ্টা ফ্ৰিজত থোৱাৰ পাছত ক্ৰেক হৈ যায় ক্ৰীমটো ফাটি যায় তো সেইকাৰণে আপোনালোকে এটা কথা মনত ৰাখিব ক্ৰীমটো বেছি হুইপ কৰে কাৰণে এনেকুৱা প্ৰব্লেমবিলাক হয় মই কেনেকৈ ক্ৰীম বনাইছোঁ মোৰ অলৰেডি চেনেলত দিয়া হোৱা আছে ক্ৰীম বনোৱা ভিডিঅ' আপোনালোকে যদি নোৱাৰে ভালকৈ ক্ৰীম বনাব নাজানে আপোনালোকৰ যদি প্ৰব্লেমটো হৈ আছে তেনেহ'লে আপোনালোকে ভিডিঅ' চাই শিকিব পাৰিব তো তাৰপিছত দেখিছে মই ধুনীয়াকৈ কেকটো স্কুৱাৰ শ্বেপত ফিনিচিং কৰিছোঁ ফিনিচিং কৰি ছাইডত মই হোৱাইট কালাৰৰ নিউ জেল দিছোঁ আৰু ওপৰত মই জেল দিয়া নাই ওপৰত মই ধুনীয়াকৈ ফ্ৰুট দি ডেক'ৰেশ্যন কৰিম আপোনালোকেতো গোটেই কেকটো দেখিছে ফাইনেল লুকটো তো কেনেকৈ মই ডিজাইনসমূহ কৰোঁ আপোনালোকে খালি চাওক আৰু শিকিব ধুনীয়াকৈ পাৰিব আপোনালোকে কোনোবা দিনা এনেকুৱা কেক ডেক'ৰেশ্যন কৰি দিব পাৰিব ফ্ৰুট দি আৰু বহুত ফ্ৰেছ ফ্ৰুট কেক হওক মিক্স ফ্ৰুট কেক হওক মোৰ চেনেলত দিয়া হোৱা হৈ আছে অন্য ডিজাইন ডেক'ৰেশ্যন কৰা হোৱা হৈ আছে চব বেলেগ বেলেগ হয় অলপ হ'লেও আপোনালোকে চাই ল'ব শিকিব পাৰিব আৰু তাৰপিছত দেখিছে মই ষ্টাৰ নজল ব্যৱহাৰ কৰিছোঁ ছাইডত বৰ্ডাৰ দিছোঁ আৰু য়েল্ল' এণ্ড হোৱাইট কালাৰ আধা য়েল্ল' কালাৰ ক্ৰীম ঢালিছোঁ আৰু অলপ আধা হোৱাইট কালাৰৰ ক্ৰীম ঢালিছোঁ ঢালি পেলাই মই পাইপিং বেগত ভৰাই নজল দি মই ওপৰত ডেক'ৰেশ্যন কৰিছোঁ আপোনালোকে দেখিব পাৰিছে তাৰপাছত দেখিছে আপেল লৈছোঁ আপেলটো মই ধুনীয়াকৈ শ্লাইচ কৰিছোঁ একদম নৰ্মেল ডেক'ৰেশ্যন কৰি দেখাম কাষ্টমাৰে মোক কোনো কেনেকৈ ডেক'ৰেশ্যন কৰিব লাগে পায় আমাৰ তাত এনেকুৱা নিজেই বনাব লাগে কেকবিলাক তো মই নিজৰ চইচতে এটা চিম্পল ডেক'ৰেশ্যন কৰি আপোনালোকক দেখাম তো দেখিছে ধুনীয়াকৈ মই আপেলটো একদম সৰু সৰু শ্লাইচত কাটিছোঁ দুভাগ কৰি কাটি পেলাই ওপৰত মই নিউ জেল লগাইছোঁ নিউ জেল লগাই বহাইছোঁ কেকবিলাকত মই প্ৰত্যেক ভিডিঅ'তে কওঁ ফ্ৰুট আপোনালোকে যেনেকুৱা ফ্ৰুটে নিদিয়ক নিউ জেল ঢালি পেলাই দিব নহ'লে লগোৱা টাইমতটো ভাল দেখিব কিন্তু পাছত একদম ক'লা পৰি যাব আৰু বেয়া লাগিব দেখিব যিটো চাইনিং থাকে যাবগৈ কিন্তু আপোনালোকে যদি নিউ জেল ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ যেনেকুৱা চাইনিং থাকে সেই চাইনিংটো আপোনালোকৰ ছেম থাকিব আৰু ফ্ৰুটবিলাক বহালে ভালকৈ বহাব লাগিব যেনেকৈ মই বহাইছোঁ আপোনালোকৰ যদি কেকটো সৰু হয় মইতো 3 ভাগ দিছোঁ আপেলৰ আপোনালোকে 1 ভাগ দিলেও হ'ব কিন্তু কেনেকৈ মই ফল্ডিংবিলাক কেনেকৈ কৰিছোঁ কাটবিলাক কেনেকৈ কৰিছোঁ আপোনালোকে চাই লওক আৰু যদি আপোনালোকেও কেক বনায় বা শিকি আছে তেনেহ'লে আপোনালোকৰ হেল্পফুল হ'ব যদি কাষ্টমাৰে কোনো ডেক'ৰেশ্যন চইচ কৰি নিদিয়ে আপোনালোকে এনেকুৱা ডেক'ৰেশ্যনবিলাক নৰ্মেলি কৰি দিব পাৰিব তো তাৰপাছত দেখিছে কিৱি ফ্ৰুট লৈছোঁ ধুনীয়াকৈ মই বাকলিটো গুচাই দিছোঁ গুচাই পেলাই ধুনীয়াকৈ মই নিউ জেল ছেম ইউজ কৰি মই জেগাই দি গৈছোঁ আৰু তাৰপাছত মই গ্ৰীণ কালাৰ গ্ৰেপছ দিম যিটো আঙুৰ হয় আঙুৰটো ধুনীয়াকৈ মই প্ৰথমে ক্লিন কৰি লৈছোঁ আৰু বন্ধুসকল আপোনালোকে যদি মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব আপোনালোকে ঘৰতে ধুনীয়াকৈ বম্বলনি বনাব পাৰিব যিটো বহুতে ধুনীয়া ৰেচিপি মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাই ল'ব আৰু ভিডিঅ' এণ্ডিঙত মই দি দিম আপোনালোকে জাষ্ট টাচ কৰিলেই হ'ল ভিডিঅ'টো আহি যাব আপোনালোকে ভালকৈ চাব ঘৰতে ধুনীয়াকৈ বম্বলনি বনাই আপোনালোকে টেষ্ট কৰিব পাৰিব বহুতে টেষ্টি হয় খাবলৈ তাৰপাছত দেখিলে বন্ধুসকল মই ড্ৰপ দিলোঁ ড্ৰপৰ মাজে মাজে দুটা গ্ৰীণ কালাৰ গ্ৰেপছ মই ধুনীয়াকৈ নিউট্ৰেল জেল সানি ঢালি দিছোঁ আপোনালোকে দেখিছে আৰু ডিজাইনটো মোক কোনো হেৰি দিয়া কোন জেগাত কেনেকৈ বস্তুবিলাক দিলে ভাল হ'ব ফ্ৰুটবিলাক দিলে ভাল হ'ব মই ছেম তেনেকৈ ডেক'ৰেশ্যনটো কৰিছোঁ আৰু এনেকুৱা ডেক'ৰেশ্যন কৰিব বহুতেই ইজি ফ্ৰুট ডেক'ৰেশ্যন আপোনালোকে অন্য ফ্ৰুট ব্যৱহাৰ কৰিব পাৰিব যেনে মেংগো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব পাইনাপল শ্লাইচো আপোনালোকে ডেক'ৰেশ্যনত ইউজ কৰিব পাৰিব কিন্তু মোৰ তাত যিমানখিনি ফ্ৰুট এভেইলেবল আছিলে সেই ফ্ৰুটখিনিয়ে মই ডেক'ৰেশ্যনটো কৰি দেখুৱাইছোঁ আৰু একদম ইজি তাৰপাছত দেখিছে ষ্টিক চেৰি লৈছোঁ ষ্টিক চেৰি যিটো ড্ৰপ দিছিলোঁ তাৰ ড্ৰপৰ ওপৰত মই দি গৈছোঁ আৰু আজিৰ এই কেকটো 3 কেজি ফ্ৰেছ ফ্ৰুট কেকটো ডেক'ৰেশ্যনটো আপোনালোকে কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব আৰু যদি ভাল লাগিল আজিৰ কেকটো তেনেহ'লে লাইক কৰিব আৰু চেনেলটোত যোন নতুন হয়
ছাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো অল কৰি দিব, তেতিয়া মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, আজিলৈ আহিছো আকৌ এটা কেক ৰেচিপি কেক ডিজাইনৰ লগত লগ পাম, তেতিয়ালৈকে বাই।